हेलो फ्रेंड समग्र भारतবাসীৰ বাবে লৈ আহিছে এক বিশাল সুখবৰ সকলোৱে পাব গিফটত ৩১,০০০ টকা সম্পূৰ্ণ বিনামূলীয়াকৈ পাব এই টকা কেনেকৈ পাব কেতিয়াৰ পৰা পাব আৰু এই টকা পাবৰ কাৰণে কি কৰিব আপোনালোকে তাৰ বিষয়ে এই ভিডিঅ'টোৰ সৈতে আপোনালোকক লগত আলোচনা কৰিম আৰু আপোনালোকে যাতে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কোনো স্কিপ নকৰে স্কিপ কৰিলে আপোনালোকে বুজি নাপাব এটো কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব বন্ধুসকল আপোনালোকে ইয়াত চাই আছে প্ৰতিটো কি কৈছে এটো প্ৰধানমন্ত্ৰী কিষাণ সম্মানকৈ অলপ বেলেগ সম্পূৰ্ণ বেলেগ বুলি কৈছে প্ৰধানমন্ত্ৰী কিষাণ সম্মান প্ৰতিনিধিত এটো আপোনালোকে পাইছিলে ৬০০০ টকা আৰু এতিয়া পাব আপুনি ৩১,০০০ টকাকে অৰ্থাৎ ইয়াত কোৱা হৈছে যে এই স্কিমৰ নাম দিয়া হৈছে মন্ত্ৰী আশীৰ্বাদ যোজনা মন্ত্ৰী আশীৰ্বাদ যোজনাত আপোনালোকৰ ডাইৰেক্ট বেংক একাউণ্টত সোমাই যাব ৩১,০০০ টকা আৰু আপোনালোকে এই টকাটো দিয়া হ'ব ইয়াত দিয়া আছে যে আপুনি যদি এই আগতে প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ স্কিমৰ পৰা পাব আপোনালোকে ৬০০০ আৰু এটো যেটো আছে প্ৰধানমন্ত্ৰী কৃষি আশীৰ্বাদ যোজনা ইয়াৰ পৰা পাব আপুনি ২৫,০০০ টকা এটো সকলো মিলি আপোনালোকে ৩১,০০০ টকা ডাইৰেক্ট পাব আৰু ইয়াত কোৱা হৈছে যে কেন্দ্ৰীয় মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি আপোনালোকৰ কৃষকৰ অৰ্থাৎ কৃষকৰ মাহেকত আয় হ'ব ৪,৭২১ টকা আপোনালোকে এটো সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াতো আয় কৰিব পাৰিব আৰু ইয়াত কোৱা হৈছে যে এইটো লঞ্চ কৰা হ'ব শনিবাৰ অৰ্থাৎ অহাকাইলৈ এই স্কিম লঞ্চ কৰিব ভাৰতৰ উপৰাষ্ট্ৰপতি ভেংকায়া নাইডু ৩৫,০৩,০০০ কোটি টকা সাহায্য পাব এই চৰকাৰৰ পৰা সকলো কৃষকসকলে ইয়াত আৰু কোৱা হৈছে যে যদি আপোনাৰ ১ বিঘা মাটি থাকে তেনেহলে আপুনি পাব ৫,০০০ টকা আৰু যদি ২ বিঘা থাকে তেনেহলে পাব আপুনি ১০,০০০ টকা আৰু ৩ বিঘা থাকিলে ১৫,০০০ টকা আৰু যদি ৪ বিঘা থাকে তেনেহলে আপুনি ২০,০০০ টকা পাব আৰু যদি আপোনাৰ ৫ বিঘা মাটি থাকে তেনেহলে আপুনি সম্পূৰ্ণ ৩১,০০০ টকা অৰ্থাৎ ইয়াত ২৫,০০০ টকা আৰু প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি স্কিমৰ পৰা ইয়াত ৬০০০ টকা আৰু প্ৰধানমন্ত্ৰী কৃষি আশীৰ্বাদ যোজনা ইয়াৰ পৰা পাব আপুনি ২৫,০০০ টকা সকলো মিলি আপুনি পাব ৩১,০০০ টকা এই সকলো মিলি আপোনাৰ যদি এই ৩১,০০০ টকা পায় কিমান ভাল লাগিব আৰু যদি বন্ধুসকল এটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে অহাকাইলৈ এটো লঞ্চ হ'ব ওয়েবসাইটটো অন হ'ব তাৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টো সেভ কৰি থক এই ভিডিঅ'ৰ লগত মই লিংক দি দিম নহলে মই নতুন এটা ভিডিঅ' যদি আপোনালোকে বুজি নাপায় তেনে আপোনালোকে কমেন্টত জনাব মই আৰু এটা ভিডিঅ' বনাই আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে আলোচনা কৰিম বন্ধুসকল আজি এইখিনি আছিল যদি আপোনালোকৰ ভিডিঅ'টো ভাল পায় তেনেহলে কৰি দিয়ক লাইক আৰু কনফিউজন থাকিলে কৰি দিয়ক কমেন্ট মই উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম আজিলৈ বিদায় লৈছো জয় আই অসম।